হাই ফ্ৰেণ্ডছ, মই দিগন্তই মোৰ নতুন চেনেল ক্ৰিয়েটিভ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই ৰিভিউ কৰিব গৈ আছোঁ যোৱাকালি আহি পোৱা এমেজনৰ প্ৰডাক্টকেইটাৰ ওপৰত। প্ৰডাক্টকেইটা মই যোৱাকালি অলপ ভালকৈ চালি জাৰি চাই কি ধৰণে ব্যৱহাৰ কৰিব পাৰি বা কোনটো বস্তু কেনেকুৱা কি গোটেইখিনি বস্তু আজি কৈ আছোঁ, বলকচোন চাওঁ। মোৰ ফাৰ্ষ্ট প্ৰডাক্টটো অৰ্ডাৰ দিছিলোঁ, এইটো আপোনাৰ ট্ৰাইপড হয়। এডাল মানে স্পেচিয়েল ট্ৰাইপড, গৰিলা ট্ৰাইপড বুলি কয়। এডাল তাৰমানে যিকোনো আনইভেন ছাৰ্ফেচত য'তে ত'তে তাৰমানে সহতা কুকুৰা মুকুৰা ঠাইত তাৰমানে থ'ব পাৰি। ধৰক ইয়াতে আমি এনেকুৱা ঠাইত শ্বুটিং কৰিব বিচাৰিছোঁ, বাহিৰত আউটডোৰ ব্লগছ বনাব গ'লে তেনেকুৱা ধৰণৰ পৰিৱেশ হয় য'ত অসুবিধা হয়, ঠাইবিলাক অসমান হ'লে। সেইটো কাৰণে এনেকুৱা ধৰণৰ ঠাইটো তাৰমানে এডাল য'তে ত'তে ব্যৱহাৰ কৰিব পাৰি, যিকোনো ধৰণে এডজাষ্ট কৰিব পাৰি। ক'ৰবাত ধৰক এনেকুৱা গছৰ ডাল চাল থাকিলে তাতে এনেকৈ আপোনাৰ এনেকুৱা ধৰণে লগাই পেলাই শ্বুট কৰিব পাৰি। গতিকে এডাল বিৰাট কামত দিয়া। ইয়াৰ লগত আহিছে এটা মোবাইল হোল্ডাৰ, কিন্তু মোবাইল হোল্ডাৰটো কাম নাই। তাৰমানে মোবাইল হোল্ডাৰটোত সৰু মোৰ পুৰণা এটা সৰু ফোন আছিল, 4 ইঞ্চিৰ ফোন, সেইটোকে হোল্ড কৰিব নোৱাৰে। এডাল তাৰমানে টুটি হৈ থাকে। তাৰ লগত আহিছে এটা সৰু চাই ব্লুটুথ ৰিম'ট। এই ৰিম'টটো দি আপুনি দূৰত থাকিলেও ভিডিঅ' বা ফটো কেপচাৰ কৰিব পাৰে। এই হোল্ডাৰটো কাম নিদিয়াৰ বাবে মই এটা এক্সট্ৰা বেলেগকৈ মোবাইল হোল্ডাৰ কিনিব লগা হ'ল। গতিকে সেইটো নেক্সট প্ৰডাক্টটো দেখাই আছোঁ আপোনালোকক। এইটো স্লোভিক কোম্পানীৰ মোবাইল হোল্ডাৰ। এইটো তাৰমানে আপুনি যিকোনো 360 ডিগ্ৰী মুভমেণ্ট কৰাব পাৰে, যিকোনো ছাইডত ঘূৰাই দিব পাৰে। মোবাইলটো ধৰক মই দেখাই আছোঁ। তৃতীয় প্ৰডাক্টটো হ'ল বয়া কোম্পানীৰ মাইক্ৰফোন। মই ইউটিউবত কেইটামান টিউটৰিয়েল বা এনেই ৰিভিউ চাইছিলোঁ, যিকেইটাত এইটো চবতকৈ ভাল বুলি কৈছিল। আৰু যিহেতু মই বিগিনাৰ, একো কোনটো বস্তু ভাল বেয়া নাজানো, গতিকে ৰিভিউ দুটামান চাই ল'লোঁ। মেক্সিমাম ইউটিউবাৰে এইটোকে ৰিকমেণ্ড কৰিছিল, গতিকে অৰ্ডাৰ কৰি দিলোঁ। ইয়াৰ লগত আহিছিল এইখিনি বস্তু মানে মই এটাচ কৰিছোঁ। এই ক্লিপটো এক্সট্ৰা হৈছিল, ইয়াৰ এই ওপৰত মাইক্ৰফোনৰ ওপৰত থকা ফোনটো এক্সট্ৰাকৈ আছিল। গোটেইখিনি এটাচ কৰি দিছোঁ। সেইটো লগোৱাটো ইমান টান নহয়, ইজি। ইয়াৰ লগত আপোনাৰ এইটো হয়তো DSLR ইউজ কৰে নেকি। এই পিংটো কৰাটো একেবাৰে চিম্পুল। এই স্মাৰ্টফোনটোত হেডফোন ভৰোৱা জেকটো 3.5mm জেকত এনেকৈ লগাই এটা কণ্ডেঞ্চাৰ দিয়া থাকে। কণ্ডেঞ্চাৰটো থ'বৰ কাৰণে সুবিধা আছে, ক্লিপ এটা আছে, পকেটত এনেকৈ ভৰাই থ'লোঁ মানে ভিডিঅ'টো শ্বুট কৰি থাকিব পাৰি। এতিয়া মই প্ৰডাক্টকেইটাৰ দামটো ক'ম। এইটো ডিজিটেক কোম্পানীৰ আছিল। এইটোৰ দাম লৈছে 399। তাৰপিছত এক্সট্ৰাকৈ মোবাইল হোল্ডাৰটোৰ দাম লৈছে 302, 302 টকা লৈছে। আৰু বোৱাৰ মাইকটো আপোনাৰ 680 টকামান লৈছে, 680 টকা লৈছে দিয়ক। টোটেল 1381 টকা তাৰমানে এইখিনি গোটেইখিনি বস্তুত গৈছে যদিও এইখিনি তাৰমানে মাষ্ট এচেঞ্চিয়েল বস্তু, যিটো তাৰমানে ব্লগিঙত বহুখিনি হেল্প কৰে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল বাটনটো দবাই দিব, আৰু এনেদৰে উৎসাহিত কৰি থাকিব যাতে মই নেক্সট ব্লগবিলাকত আপোনালোক এনেকুৱা আৰু কিবা জানিব লগা কথা ক'ব পাৰোঁ বা ভাল ঠাই দেখাব পাৰোঁ। থেংক ইউ।